পর্বতজোড়া সমষ্টির জালাবিলা ভিসিডিসির চেয়ারম্যান অনৈতিক কামত লিপ্ত থকা অৱস্থা ৰাইজে তেওঁক হাতে নাতে ধৰি আৰক্ষীক গতাই দিলে। এই হল প্ৰমোদ বড়ো চৰকাৰৰ কৰ্মীসকলৰ চৰিত্ৰ। বুজি পাইছে না? ভিসিডিসিৰ চেয়াৰম্যান এজন টকাৰ বান্ডিলত শুই থাকে। ভিসিডিসিৰ চেয়াৰম্যান এজনে ছোৱালীৰ বয়সৰ এজন ছোৱালীৰ লগত যোৱাকালি শুনিছোঁ আমি তেখেতক অপকৰ্ম কৰাতে হাতে নাতে ধৰা পৰি এই থানাত এতিয়া লগাব হৈ আছে। কেৱল এটাই বিটিচি বাকী ৰাইজৰ মুখত কেৱল এটাই কথা, প্ৰমোদ বড়ো হটাও, বিটিচি বাঁচাও। কেৱল আৰু কেৱল ঘোটালা কৰিলে, কোনো উন্নয়নৰ কাম কৰা নাই। 3টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল এটাই কাম কৰিছে। কি কাম জানে? নিজৰ পকেটৰ উন্নয়ন কৰিছে। নিজৰ পকেটটো গৰম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। সেইকাৰণে আজি বিটিচি বাকী ৰাইজে কিন্তু প্ৰমোদ বড়োক বেয়া পাই আছে, যাৰ কাৰণে এই দলে দলে ইউপিপিএলৰ পৰা আহি নেতা কৰ্মী আহি আমাৰ বিপিএফ দলত যোগদান কৰি আছে। আৰু এই নিৰ্বাচনী বতৰত মই একেবাৰে আপোনালোকৰ পৰ্বতজোৰাৰ পৰা ওদালগুৰিলৈকে গৈ আছোঁ। প্ৰত্যেকটো জাগাতে বিটিচি বাকী ৰাইজে কেৱল এটাই কথা কৈ আছে। কি জানে আপোনালোকে? এটাই কথা কৈ আছে। আমি য'তে গৈছোঁ তাতে এটাই শব্দ শুনিছোঁ। কি জানে? প্ৰমোদ বড়ো হটাও, বিটিচি বাঁচাও। কেৱল এটাই, বিটিচি বাকী ৰাইজৰ মুখত কেৱল এটাই কথা, প্ৰমোদ বড়ো হটাও, বিটিচি বাঁচাও। তাৰ কাৰণটো ইতিমধ্যে কিন্তু মোৰ আগৰ বক্তাসকলে ক'লে যে প্ৰমোদ বড়োৱে যিখিনি দুৰ্নীতি কৰিলে, যিখিনি মিছা কথা ক'লে, ইয়াত কিন্তু মানুহ অতিষ্ঠ হৈ গৈছে। এই প্ৰমোদ বড়োক কেতিয়া আঁতৰাই আকৌ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিচিৰ চিফ বনাব পাৰে, তাৰ কাৰণে কিন্তু বিটিচি বাকী কিন্তু ৰৈ আছে। হয়নে নহয়? বিটিচি বাকী কিন্তু ৰৈ আছে। তো মই আপোনালোকক আৰু এটা কথা ক'ম যে আজিৰ প্ৰমোদ বড়ো চৰকাৰৰ চৰিত্ৰ আপোনালোকে শুনিব। এই আমাৰ ছাৰ থানেশ্বৰ বড়ো ছাৰে কিন্তু এটা কথা ক'লে যে ইউপিপিএলৰ নেতাসকলে আজি টকাৰ বান্ডিলত শুই থাকে। আমাৰ ছাৰে কিন্তু ইতিমধ্যে ক'ল। মই আমাৰ খাম্বা বৰগাড়ী ছাৰক যেতিয়া আপোনালোকে সম্বৰ্ধনা জনাই আছিল, মই কিন্তু মোবাইল লৈ ব্যস্ত আছিলোঁ। জানে, মই মোবাইল লৈ ব্যস্ত আছিলোঁ। তাৰমানে মই এটা ভিডিঅ' চাই আছিলোঁ। কি ভিডিঅ' জানে? আজি ইয়াতে মই বহি চালোঁ, পৰ্বতজোৰা সমষ্টিৰ জালাবিলা ভিসিডিসিৰ চেয়াৰম্যান অনৈতিক কামত লিপ্ত থকা অৱস্থা ৰাইজে তেওঁক হাতে নাতে ধৰি আৰক্ষীক গতাই দিলে। এই হল প্ৰমোদ বড়ো চৰকাৰৰ কৰ্মীসকলৰ চৰিত্ৰ। বুজি পাইছে না? ভিসিডিসিৰ চেয়াৰম্যান এজন টকাৰ বান্ডিলত শুই থাকে। ভিসিডিসিৰ চেয়াৰম্যান এজনে ছোৱালীৰ বয়সৰ এজন ছোৱালীৰ লগত যোৱাকালি শুনিছোঁ আমি তেখেতক অপকৰ্ম কৰাতে হাতে নাতে ধৰা পৰি এই থানাত এতিয়া লগাব হৈ আছে। এই হল প্ৰমোদ বড়ো চৰকাৰৰ চৰিত্ৰ। সেই চৰকাৰক আমি ভোট দিম নেকি? কি কয় আপোনালোকে? আমি কিন্তু নিশ্চয় ভোট নিদিম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৰা নাই? যোৱা বিটিচি চুক্তি, সেই চুক্তি তেখেতে এখন দলিল হিচাপে কিন্তু আমাক উপহাৰ দিছে। বিটিচি বাকী ৰাইজক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 চনৰ সেই চুক্তিখন কিন্তু আমাৰ উপহাৰ দিছে এখন দলিল স্বৰূপ হিচাপে। কি কথা ক'ব কয় বিচাৰে সিহঁতে? আৰু যিজন ইউপিপিএলৰ প্ৰাৰ্থী, মই শেষ কৰিম, ইউপিপিএলৰ যিজন প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, তেখেতে ইতিমধ্যে আমাক বিটিচি বাকী ৰাইজক দুবাৰকৈ লজ্জিত কৰাইছে। আপোনালোকৰ নিশ্চয় মনত আছে, MLA হোৱাৰ লগে লগে ক্ষমতাৰ ৰাগিত তেখেতে যেতিয়া দিছপুৰত গৈছিল, সচিবালয়ত গৈছিল, CMক সাক্ষাৎ কৰিবলৈ গৈছিল, কিন্তু তাতে যে এটা নিয়ম নীতি আছে তেখেতে নাজানে। এজন কৰ্মচাৰীয়ে তেখেতক বাধা দিয়াত তেখেতে চিনি পোৱা নাছিল। তেখেতক বাধা দিয়াত গালত কিন্তু চৰ এটা মাৰিছিল। তাৰ কাৰণে কিন্তু তেখেতে কিন্তু ক্ষমা বিচাৰিব লগা হৈছিল তাতে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? আমাক লজ্জিত কৰা নাই? জয়ন্ত বসুমতাৰী ইতিমধ্যে আমাক লজ্জিত কৰিলে। সেই চিৰাঙত কৰ্মচাৰী এজনক, লাটমণ্ডল এজনক অফিচত গৈ কিন্তু তেখেতে ঘোষা মাৰিছিল, চকুৰ ইফালে কিন্তু একদম ফুলি উঠিছিল, কলা কৰি গৈছিল। আমি কিন্তু লক্ষ্য কৰিছিলোঁ। সেই জয়ন্ত বসুমতাৰী তেখেতক যদি দিল্লী যায় আমাৰ নাক কাটিব, নাক। তেখেতে দুবাৰকৈ আমাক লজ্জিত কৰালে, দিল্লীত যোৱাৰ লগে লগে আমাৰ নাক কাটিব। গতিকে আপোনালোকে সাৱধান হওক। ছাৰে ইতিমধ্যে এটা কথা কৈ গৈছে, আপোনালোক পৰ্বতজোৰা ভাষী হিচাপে আপোনালোক সৌভাগ্যৱান। আপোনালোক এইবাৰ ইতিহাস ৰচনা কৰক, কাৰণ এইবাৰ আৰু ধুবুৰী সমষ্টিত আপোনালোকে ভোট দিব নালাগে। আপোনালোকে বিটিচিত এতিয়া ভোট দিব পাৰিব। গতিকে মই আপোনালোকক অনুৰোধ জনাম, ইউপিপিএলৰ যি ভ্ৰষ্টাচাৰ, দুৰ্নীতি, এই অপকৰ্ম, এইবিলাকৰ পৰা চিৰবিদায় দিয়ক বিটিচিৰ পৰা সিহঁতক।
কি হে বকুল মোক চোক উফন্দা আহিছা যে তোৰ কামটো মানে আজিও নহ'ল ন নহ'ল আৰু নহ'ব যেন লাগিছে এই দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয় তাতে গৈ একো আও ভাৱে নাপাওঁ ঠিকেই কৈছ এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া তই জাননে এটা এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে ৰাইজে ভোট দিছিল নহয় তাঁত বাতি কৰি থাকক এতিয়া তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে অকৰ্মণ্য নেতাক আঁতৰ কৰক নাঙলৰ ছবিত ভোট দিয়ক 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ